কাটাৰৰ আকাশত বোমা বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। ইজৰাইলে কাটাৰৰ আকাশত বোমা বিস্ফোৰণ ঘটাইছে। আমি কিছুদিন পূৰ্বে দেখিবলৈ পাইছোঁ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ আছিল, আৰু আজি দেখিবলৈ পোৱা গৈছে হঠাৎ এনেকুৱা কাটাৰৰ আকাশত বোমা বিস্ফোৰণ। ইজৰাইলে এনেকুৱা এটা ঘটনা সংঘটিত কৰিছে, যিটো দেখিবলৈ পোৱা গৈছে কাটাৰত এনেদৰে হঠাৎ আমি দেখিবলৈ পাইছোঁ পক্ষী উৰি যোৱা পৰিলক্ষিত হৈছে। এয়া চাওক, বোমা বিস্ফোৰণ ঘটিছে কাটাৰত, আৰু বিশেষকৈ কাটাৰত দেখিবলৈ পোৱা গৈছে ইজৰাইলী সেনাসকলে সংগঠিত কৰিছে এনে ঘটনা। যি বোমা বিস্ফোৰণ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ, এয়া হৈছে কাটাৰৰ আকাশ, আৰু কাটাৰৰ আকাশত এনেদৰে দেখিবলৈ পোৱা গৈছে বোমা বিস্ফোৰণ ঘটিছে, ঘটনা এটা সংঘটিত হৈছে। আপোনালোকে এয়া চাওক, সেয়া হৈছে কাটাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। যোৱা কেইদিন আগতে আপোনালোকে দেখিছিলে ইজৰাইল আৰু ফিলিস্তিনৰ মাজত এখন যুদ্ধ চলি আছিল, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কাটাৰৰ আকাশত এনেদৰে বোমা বিস্ফোৰণ হঠাৎ দেখিবলৈ পোৱা গৈছে, আৰু বহুতে ফটোগ্ৰাফ লৈছে, বহুতে ভিডিঅ' আকাৰে ধাৰণ কৰিছে। এতিয়া আমি আপোনালোকক কাটাৰৰ কিছু আকাশৰ